কিবা এটা মানে মিঠা মিঠা টেষ্ট এটা আছে মানে চণ্ডীগড় সাইডে ধুনীয়া বতৰ হৈ আছে আসাম চৰকাৰৰ যোনটো ৰিলিফ ফাণ্ড আছে সপোনতো ভাবা নাছিলোঁ যে কেতিয়াবা BMW বাইকত মই উঠিম চলো তেখেতৰ কাৰণে হওক তেখেতৰ জহতে হওক আৰু এটা AI ভিডিঅ' বনাই দিছোঁ কাৰণ এইটো লাইফ টাইমতো আৰু বাইকখন চলাব নোৱাৰোঁ যিহেতু এইখনে হৈছে মোৰ থাপনাখন আমি কওঁ বৃন্দাবনৰ ৰাজ আমাৰ এখেতেও লৈ আহিছিলে আৰু এয়া আমি ফুটৰ নিচিনা পানী দি পেলাই অকণমান মাটি হয় মাটি এজন মোক এজনী ষ্টুডেণ্টে দিছিলে বনালোঁ আপোনাৰ টিঘিৰি গৈছে বাবা কেনেকৈ পাদে সেইটো হ'ল আপোনাৰ ভেৰকা মিঠা বেছি খালে কিবা তালুখন খিৰখিৰাই আমাৰ এখেতে আকৌ মোৰ হাতেৰে মাটন খাই বহুত ভাল পায় মাটন হৈ গ'ল মোৰ ৰেডি আজি বনালোঁ পৰাঠা হেল্ল' এভৰিৱান ৱেলকাম টু মাই ব্লগ আজি বনালোঁ মই গাজৰ আলু আৰু বিটৰুটৰ পৰাঠা আগদিনাখনে বইল কৰি থোৱা নেক্সট দিনাখন মই গ্ৰেট কৰি লওঁ আৰু তাৰ ওপৰতে দি দিওঁ নিমখ আৰু আটা আৰু তেনেকৈ মাৰি লওঁ পানী নিদিয়াকৈ এই কেতিয়াবাহে অলপমান পানী দৰকাৰ হয় চ' তিনিজন জোখৰ কাৰণে যিখিনি মই এতিয়া লৈছোঁ ভেজিটেবল সেইটো হিচাপে চাওঁ পানী নিদিয়াকৈ হৈ যাব পাৰে চ' মই আটাটো দি পেলাই আগতে মই মাৰি ল'ম যদি পানীৰ দৰকাৰ হয় তেতিয়াহে ল'ম পিছে মোৰ ছোৱালীয়ে মানে বিট আৰু গাজৰ তেনেকৈ চব্জিত দি নাখায় যিহেতু তো মই এনেকৈ বনাওঁ আৰু এয়া ডোটো বনাই ল'লোঁ ডোটো বহুতে ছফ্ট হয় আৰু এনেকৈ ৰুটি বনালেও মানে বহুত দেৰিলৈকে ছফ্ট হৈ থাকে তো তাই মই টিফিনত দিবলৈ পাৰোঁ মানে ৰুটি বনালে ধৰক কেতিয়াবা টান হৈ যায় তাই এতিয়া সৰু হৈ আছেতো তেনেকৈ খাব নোৱাৰে তো মই তাইক এনেকৈয়ে পৰাঠা বনাই দিওঁ এয়া পৰাঠাখন দেখিবলৈও আকৌ বহুত ধুনীয়া লাগে ৰঙা ৰঙা হয় আৰু কিবা এটা মানে মিঠা মিঠা টেষ্ট এটা আছে মানে মই খাই ভাল পাওঁ আৰু মোৰ ছোৱালীও খাই ভাল পায় চ' মই মৰ্ণিং প্ৰায় এই পৰাঠা বনালে এনেকুৱা মিক্স ভেজিটেবলৰ পৰাঠা বনাওঁ আৰু তাইৰ লগত মই টিফিনত সদায় কিবা নে কিবা ফ্ৰুটছ দি পঠাওঁ তো আজি মই জামু দি পঠালোঁ পিছে বতৰ এইকেইদিন বহুত ভাল চণ্ডীগড় ছাইডে ধুনীয়া বতৰ হৈ আছে এতিয়া অসমত বহুত বাৰিষা বহুত বানপানী বহুত ফ্লাড এতিয়া দুখ লাগিছে মোৰ মাহঁতৰ ছাইডেও মানে বহুত পানী উঠিছে উপায় নাই কি কৰিম এতিয়া ইয়াৰ পৰা একো কৰিবও নোৱাৰোঁ ভিডিঅ'ছবোৰ চাই আছোঁ ফেচবুকৰ জৰিয়তে আৰু সঁচাই বহুত দুখ লগা পৰিস্থিতি হৈ পৰিছে বহুত জিলাত আৰু তাকে কেতিয়া ঠিক হয়গৈ আৰু অসমৰ যিহেতু পৰিস্থিতি এবাৰ বহুতে বেয়া হৈ আছে ফ্লাডৰ কাৰণে ইয়াৰ পৰাতো যিহেতু হাতে কামে লাগিব পৰা নাই আমাৰ এখেতে আসাম চৰকাৰৰ যোনটো ৰিলিফ ফাণ্ড আছে তাতে আমি যিমানখিনি পাৰোঁ তাতে আমি পইচা অলপ ডনেট কৰিছোঁ এতিয়া তাত থাকিব পৰা হাতেন ধৰক আৰু ওচৰ পাজৰে যিখিনি হাতে কামে লাগি পেলাই অলপ সহায় কৰিব পাৰিলোঁ হয় চ' আই হোপ যাতে সোনকালে পৰিস্থিতিটো কণ্ট্ৰলত আহে যাতে আৰু এতিয়া উপায় নাই আৰু নিজৰ আগততো আমি সকলোৱে মানে কি ক'ম এতিয়া আৰু হাৰ মানিবলগীয়া হৈছে তাকে প্ৰাৰ্থনা জনালোঁ এয়া চবেই নিজৰ নিজৰ কামত ওলাই গ'ল ইয়াতে এটা কথা কৈ দিওঁ মই মোৰ হাজবেণ্ডৰ ওচৰত আছে এখন BMW উৰ্ফ BMB বাইক মই যেতিয়া ফাৰ্ষ্ট টাইম দেখিছোঁ আই ৱাজ ভেৰি এক্সাইটেড মই সপোনতো ভবা নাছিলোঁ যে কেতিয়াবা BMW বাইকত মই উঠিম চলো তেখেতৰ কাৰণে হওক তেখেতৰ জহতে হওক উঠিব পালোঁ আৰু ইটছ ৰিয়েলি ভেৰি কমফৰ্টেবল তেখেত লাষ্ট ইয়েৰ গৈছিলে লাডাখত চ'ল' ট্ৰিপত নিজৰ ফ্ৰেণ্ডছৰ লগত আৰু মোক কৈছে আৰু বহুত ভাল লাগিছে নেক্সট টাইম ওলাবা চাওঁ কেতিয়া নেক্সট আৰু ট্ৰিপ এনেকৈ কৰিব পাৰোঁ বাইকত কাৰণ বেবী লৈ পেলাই অলপ দিগদাৰো হয় যিহেতু বাট মই টু হুইলাৰ চলাব নাজানো যিহেতু সেইকাৰণে ফটোখন দি পেলাই অলপমান মানে নিজৰ মনটো ভাল লগালোঁ আৰু এটা AI ভিডিঅ' বনাই দিছোঁ কাৰণ এইটো লাইফ টাইমতো আৰু বাইকখন চলাব নোৱাৰোঁ যিহেতু মোৰ সপোনটো বোলো AI ভিডিঅ'টোৱে পূৰা কৰক এইখনে হৈছে মোৰ থাপনাখন ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ ভোলে নমঃ শিৱায় পিছে এই ৰাধা কৃষ্ণ মূৰ্তিটো আমাৰ এখেতে আনিছিলে বৃন্দাবনৰ পৰা এইটো আপোনাৰ কপাৰ মেড হয় আৰু বহুতে ভাৰী হয় দেখিবলৈ বহুত মৰম লগা বৃন্দাবনৰ মানুহে তাৰে মাটিখিনি বহুতে পবিত্ৰ হিচাপে লয় আৰু সেই মাটিখিনি এজ এ ফুড হিচাপে আপোনাৰ ব্যৱহাৰ কৰে যাক আমি কওঁ বৃন্দাবনৰ ৰাজ আমাৰ এখেতেও লৈ আহিছিলে আৰু এয়া আমি ফুটৰ নিচিনা পানী দি পেলাই অকণমান মাটি হয় মাটি দখৰা হয় অলপ পানী দিলে আপোনাৰ ফুট নিচিনা আমি ব্যৱহাৰ কৰোঁ
আৰু তাৰ পৰা ধূপো আনিছিলে, ধূপকাঠি কেইডালমান আনিছিলে, বহুত ধুনীয়া ফ্ৰেগ্ৰেঞ্চ। মই যেতিয়া এইগিলা ধূপকাঠি লগাওঁ ঘৰত, ইভেন মোৰ ওপৰত থকা ফ্লেটৰ মানুহ আহি সুধিছে কি দিদি আপুনি ইয়াতে কি লগাইনো, কৈছে ইমান ধুনীয়া সুগন্ধ। মই কৈছোঁ কি এইয়া ধূপকাঠিকেইডাল বৃন্দাবনৰ পৰা আনিছিলে। আৰু সঁচাকৈ গোটেই মানে আৰু ফ্ৰেগ্ৰেঞ্চটো বহুত দেৰিলৈকে থাকে, মানে বহুত ধুনীয়া লাগে। আৰু এই মাজত যে গণেশজন আছে, এই গণেশজন মোক এজনী ষ্টুডেণ্টে দিছিলে। মোৰ একজেক্টলি নামটো মনত নাই, বাট ছোৱালী ষ্টুডেণ্ট আছিলে। 7-8 মানত থাকোঁতে, মানে তাই যেতিয়া 7-8ত আছিলে তেতিয়া দিছিলে। চ' মই গণেশজনকো ইয়াতে স্থাপিত কৰিলোঁ। আজি পিছে তেখেতে বোলে লাঞ্চ নকৰে, চ' মই এখনে কৰি থ'লোঁ আৰু মোৰ ছোৱালীৰ কাৰণে, তাইনো কেইটামান খায়। চ' মই আজি বনালোঁ আপোনাৰ টিঘৰি। ইয়াৰ মানুহে এইটোক টিঘৰি বুলি কয়। একো নাই, পোলাও নিচিনাই, খালি আপুনি ইয়াতে যিকোনো ভেজিটেবল দিব পাৰে, চাউলকেইটা দি পানী দি পেলাই হৈ যায় আৰু টিঘৰি। এইজনী মোৰ ভণ্টিৰ ছোৱালী, তাই আকৌ কথাকেইটা বৰ মৰম লগা। এনেকৈ কোৱাচোন, আইতাক কোৱাচোন, বাবা ক'ত গৈছে? গৈছে বাবা। বাবা কেনেকৈ পাদে? পাদিলে কেনেকৈ নাকত ধৰে? কৈছে মানে কৈছে। ইচ ইচ ইচ। আকৌ হেৰি কোৱাচোন, ডগ কোৱাচোন, ডগ। তাৰপৰা কেট কোৱা। তাৰপিছতে তোমাৰ কুকুৰে কেনেকৈ ভৌ ভৌ কৰে? আমাৰ অসমত যেনেকৈ আপোনাৰ পুৰবী ডায়েৰী বহুত ফেমাছ, তেনেকৈ আপোনাৰ পাঞ্জাব ছাইডে, ইভেন চণ্ডীগড়তো আহে। ইয়াৰ আপোনাৰ লোকেল যোনটো গাখীৰৰ প্ৰডাকশ্যন হয়, সেইটো হ'ল আপোনাৰ ভেৰকা। আমি এতিয়া পাঞ্জাবত আছোঁ ঠিক। এইখিনি জেগা, পাঞ্জাবৰ এইখিনি জেগা যাক আমি খৰৰ মোহালি এনেকৈ কওঁ, এইখিনি জেগা ঠিক আপোনাৰ চণ্ডীগড়ৰ পৰা লাগি থকা জেগা, মানে 1-2 কিলোমিটাৰ ভিতৰতে পৰে। চ' এইটোৱে হৈছে আপোনাৰ ভেৰকাৰ, য'ত আপোনাৰ গাখীৰ ইয়াত দৈ, লচ্চি চব বনায়, পুৰবী ডায়েৰীৰ নিচিনা হয় আৰু ইহঁতৰ এটা ভাল কথা কি, সিহঁতৰ নিজৰ পাৰ্কো আছে। ভেৰকাই কি কৰিছে, নিজৰ যিখিনি জেগাত সিহঁতৰ মিলটো আছে, তাৰ লগতে সিহঁতে এখন পাৰ্ক ৰাখিছে। এইয়া পাৰ্কখন, মই কৈছোঁ ন আপোনাৰ, ইয়াতে পাৰ্কৰ কনচেপ্টটো বহুত বেছি ধুনীয়া আৰু বহুত বেছি আছে, মানে বহুত ধুনীয়া মেইনটেইন থাকে পাৰ্কবোৰ। সেই বস্তুটো চাই মোৰ বহুত ভাল লাগিছিল। পিছে আহি পাই পেলাই ইয়াতে আমাৰ এখেতে এটা ইয়াৰে বোলে স্পেচিয়েল মিঠাই হয়, এইটো আনিলোঁ। মিঠাইটো ইয়াক কয় ঘেৱৰ বুলি কয়। অলপ খাই চালোঁ। মই পিছে বহুত মিঠা খোৱা টাইপ মানুহ নহয়, মই মিঠা বেছি খালে কিবা তালুখন খিৰখিৰাই যায়। চ' এনেই টেষ্টৰ কাৰণে খাই চালোঁ, বেয়া লগা নাই বাৰু। বাট মই এইখিনিয়ে যে খালোঁ আৰু তাতকৈ বেছি খাব পৰা নাই। খাই বৈ লাগিলোঁ এতিয়া ডিনাৰত। আজি আছিলে মাটন বনালোঁ, লোহা কেৰাহীতে বনালোঁ। আমাৰ এখেতে আকৌ মোৰ হাতেৰে মাটন খাই বহুত ভাল পায়। পিছে চণ্ডীগড়ৰ যোনবিলাক চিকেন या মটন আহে, এইবিলাক বহুত চাৰ্টিফাইড থাকে। মানে আপুনি ধৰক বেমাৰী মুৰ্গী या বেমাৰী আপুনি ছাগলী তেনেকুৱাকৈ বিক্ৰী কৰিব নোৱাৰে। সেই বস্তুৰ টেষ্টেড থাকে আৰু তাৰপিছতহে আপোনাৰ মাৰ্কেটত চেল হয়। এয়া মটন হৈ গ'ল মোৰ ৰেডি, আৰু আজিৰ কাৰণে ভাবিছোঁ ইয়াতে সামৰোঁ। গুড নাইট টু অল দ্য বিউটিফুল পিপল। থেংক ইউ ছ' মাছ। আমি আকৌ লগ পাম।